Welcome to Nandita's Edu Creations. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ চেপ্টাৰ 1ৰ কিছু নিৰ্দিষ্ট বস্তু লৈ আলোচনা কৰিম। প্ৰথমতে আছে পদাৰ্থ কি? যিবোৰ বস্তুৰ ভৰ আৰু আয়তন দুয়োটা আছে তাকেই পদাৰ্থ বুলি কোৱা হয়। ভৰৰ এছআই একক হৈছে কেজি আৰু আয়তনৰ এছআই একক হৈছে কিউবিক মিটাৰ বা তৰল পদাৰ্থৰ ক্ষেত্ৰত লিটাৰ। ইয়াৰ পিছত আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কি? এই কণিকাবোৰৰ মাজত ব্যৱধান আছে, এইবোৰ গতিশীল আৰু কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে। নেক্সট আমি চাওঁ পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি কি। নৱম শ্ৰেণীত কিন্তু আমি পদাৰ্থৰ ভৌতিক অৱস্থা 5টা বুলিহে শিকিম, 3টা নহয়, মন কৰিবা। সেই 5টা হৈছে কঠিন, তৰল, গেছীয়, প্লাজমা আৰু বোছ আইনষ্টাইন কনডেনছেট। যি দুটা নাম আমি নতুন পালো তাৰ মাজত আছে প্লাজমা, চতুৰ্থ অৱস্থা। প্লাজমা কি? প্লাজমা হৈছে অতীব শক্তিযুক্ত আৰু উত্তেজিত কণা। এইবোৰ হৈছে আধানযুক্ত বা আয়নাইজড। নক্ষত্ৰবোৰৰ মাজত প্লাজমা থকাৰ বাবে অতি উচ্চ উষ্ণতাত এই প্লাজমা সৃষ্টি হোৱা বাবে আমাক লক্ষ লক্ষ বছৰ ধৰি নক্ষত্ৰবোৰে তাপ আৰু পোহৰ বিকিৰণ কৰি থাকিব পাৰে। এই প্লাজমা কেনেকৈ সৃষ্টি হয়? যেতিয়া কোনো নিৰ্দিষ্ট কিছুমান গেছৰ মাজেদি বিদ্যুৎ শক্তি প্ৰবাহিত হয়, তেতিয়া গেছৰ কণিকাবোৰ আয়নাইজড বা আয়নিত হয়। ইয়াৰ ফলস্বৰূপে প্লাজমা উৎপন্ন হয় আৰু গেছৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লাজমাবোৰ ভিন্ন ভিন্ন ৰঙৰ হয়। তোমালোকে চিত্ৰত দেখা পাইছা। পঞ্চম অৱস্থা হৈছে BEC। ইয়াৰ সম্পূৰ্ণ নাম হৈছে বোছ আইনষ্টাইন কনডেনছেট। দুগৰাকী বিশিষ্ট বিজ্ঞানীৰ নাম ইয়াৰ লগত জড়িত হৈ আছে। এগৰাকী ভাৰতীয় মূলৰ, তেওঁ হৈছে সত্যেন্দ্ৰনাথ বোছ, আৰু দ্বিতীয়গৰাকী হৈছে এলবাৰ্ট আইনষ্টাইন। BEC আমি কেনেকৈ পাব পাৰি? অতি কম ঘনত্বৰ গেছ অৰ্থাৎ বায়ুৰ ঘনত্বৰ প্ৰায় 100 ভাগৰ 1 ভাগ অথবা 1000 ভাগৰ 1 ভাগ, তাক যদি কম উষ্ণতাত চেঁচা কৰা হয় তেতিয়াহ'লে BEC উৎপন্ন হয়। ইয়াৰ ওপৰত তোমালোকে পাছৰ শ্ৰেণীবোৰত ইন ডিটেইলছ অধ্যয়ন কৰিব পাৰিবা। কঠিন পদাৰ্থৰ কিছুমান বৈশিষ্ট্য আছে। সেয়া হৈছে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আছে, আয়তনো আছে। এইবোৰৰ সংকোচনশীলতা অতি কম, কণিকাবোৰৰ মাজত ব্যৱধানো কম, ইহঁতৰ ব্যাপন বেগ কম, কিন্তু কঠিন পদাৰ্থ দৃঢ় বা ৰিজিড। তৰলৰ কথা যদি আমি কওঁ, তৰলৰ কিন্তু নিৰ্দিষ্ট আকৃতি নাই, কিন্তু আয়তন আছে। ইহঁতৰ সংকোচনশীলতা কম, কণিকাবোৰৰ মাজত ব্যৱধান বেছি, ইহঁতৰ ব্যাপন বেগ বেছি। তৰল পদাৰ্থ দৃঢ় নহয়, ৰিজিড নহয়। এইবোৰ হৈছে প্ৰবাহী বা ফ্লুইড অৰ্থাৎ বৈ যাব পাৰে। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ কথা যদি কওঁ, ইহঁতৰ আকৃতিও নাই, আয়তনো নাই, সংকোচনশীলতা বৰ বেছি। ইহঁতৰ কণিকাবোৰৰ মাজৰ ব্যৱধান আটাইতকৈ বেছি, ব্যাপনৰ হাৰ আটাইতকৈ বেছি। আৰু সংকোচনশীলতাৰ কথাটো আমি এটা বেগত যদি বালি বা চিমেণ্ট ভৰোৱা হয় আৰু আন এটা বেগত যদি কপাহ ভৰোৱা হয়, সেয়া দি আমি বুজিব পাৰিম যে বালি বা চিমেণ্ট ভৰাওঁতে এটা নিৰ্দিষ্ট পৰিমাণৰহে ভৰাব পাৰোঁ, কিন্তু কপাহখিনিক আমি হেঁচা দিলে বা প্ৰেছাৰ দি পেলাই তাৰ আয়তন কমাব পাৰি। অৰ্থাৎ কঠিন বা তৰলক আমি হেঁচা দি তাক আয়তন কমাব নোৱাৰি, কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আমি সেয়া কৰিব পাৰি। এই ধৰ্মটোক কোৱা হৈছে সংকোচনশীলতা। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 5ত আছে দুটা শব্দ, সেয়া চাবা, এটা LPG, এটা CNG। ইহঁতৰ সম্পূৰ্ণ ৰূপটো হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ আৰু কম্প্ৰেছড নেচাৰেল গেছ। অসমীয়াত কোৱা হয় তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু সংকুচিত প্ৰাকৃতিক গেছ। ইয়াৰ মাজত CNG গাড়ীৰ ইন্ধন হিচাপে ব্যৱহৃত হয়। গেছৰ কণাবোৰৰ গতিশক্তি বৰ বেছি। ইয়াক আমি ইংলিছত কাইনেটিক এনাৰ্জি বুলি কওঁ। যেতিয়া তাপ পায় তেতিয়া এই কণাবোৰৰ গতিশক্তি আৰু বাঢ়ি যায় আৰু বতাহত খুব সোনকালে ব্যপ্ত হৈ যায়, ডিফিউজড হৈ যায়। সেইবাবে ৰন্ধাৰ গোন্ধ, মাহঁতে যে ৰান্ধি থাকে, সেই গোন্ধ আমি বহুত দূৰৰ পৰাই পাওঁ।
এতিয়া চাওঁ আহা গলনাংক কি গলন মানে হৈছে কঠিনৰ পৰা তৰল পদাৰ্থলৈ ৰূপান্তৰিত হোৱা যি নিৰ্দিষ্ট উষ্ণতাত এক বায়ুমণ্ডলীয় চাপত কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰিত হয় তাক সেই পদাৰ্থটোৰ গলনাংক বোলে যেনে বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী সেলসিয়াছ অথবা 273 কেলভিন স্ফুটনাংক কি বয়লিং পইণ্ট কি একেটাই আগৰ নিচিনা এক বায়ুমণ্ডলীয় চাপত যি নিৰ্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় সেই তাকেই স্ফুটনাংক বুলি কোৱা হয় যেনে পানীৰ স্ফুটনাংক হৈছে 100 ডিগ্ৰী সেলসিয়াছ বা 373 কেলভিন ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিনলৈ ল'বলৈ লওঁতে আমি 273 প্লাস কৰোঁ কিন্তু কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছলৈ ৰূপান্তৰিত কৰিবলৈ লওঁতে আমি 273 মাইনাস কৰোঁ আজিৰ ভিডিঅ'টোত আমি ইমানখিনিয়ে সামৰিম